না পানী এনেকৈ জমা আহিছে মূৰত মুচি দি পানী লগ চাবিয়ান পানী দিছো মই তোক দিছো মই ক'ত চাবি দিছে ভালকৈ নাহলে বগতি কি হ'ল মই উলিয়াই দিলো তোক মই কি চাবি নাই নেকি কি মই বহি ললো দে পিছফালে ধৰবি নে সৰু তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল টপ ডে ব্লগস আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈছোঁ গাইছ আৰু গাইছ এইবাৰৰ ভিডিঅ'টো ধামাকা বাজাই আছে মানে গাইছ ট্ৰিপৰ ভিডিঅ' ট্ৰিপত যাম মানে আমি এটা ট্ৰিপ যাম ক'ত যাম আপোনালোকে থাম্বনেইল চাই গমে পাইছে গাইছ হয় গাইছ শ্বিলং যাম শ্বিলং মানে আমাৰ লগৰ কেইটামানৰ লগত যাম 5জনমান বন্ধু আছে সেইকাৰণে এতিয়া ভাবছোঁ তাতে থাকিম এক ৰাতি আপোনালোকে ভিডিঅ' পাব দুটামান ভিডিঅ' পাব আৰু টোটেল আৰু কালি যাম আৰু এতিয়া ৰাতি এতিয়া ৰেডি চেডি বেগ চেগ চব বান্ধি ল'লোঁ অলপ চুলি তুলি কাটি উলিয়াই চুলি কাটা আপোনালোকে গম নাপাবচোন মানে চাইডটো অলপ মাৰিছোঁ বাকী আমাৰ লগত এতিয়া ৰেইনবাৰৰ টাইম ভাল আছে কেনে বডি এক্সাইটমেন্ট হৈছে এক্সাইটমেন্ট নে কালি যাব লাগিব আৰু যাৱাই নাই নে ফাৰ্ষ্ট ট্ৰিপ এইটো আমাৰ ফাৰ্ষ্ট ট্ৰিপ এনেকৈ যাৱাই নাই গাৰ্জেন নহাকে এতিয়া চব ৰেডি আৰু টোপনি যাব নে না আজি বেগ চেগ বান্ধা হৈছি বঢ়িয়া জানিছ কেনে লাগিছে মনটো একদম এক্সাইটমেন্ট লাগি আছে একদম কালি যাম ফাৰ্ষ্ট ট্ৰিপ টাইম তাকো থাকিম এক ৰাতি থাকিমো আশা লাগে লগৰ লগত তাকবা আকলাই ঘৰৰ মানুহকে নাই এই ভাল লাগব ইউনিক লাগব আৰু তই এই আইফোনটো চাৰ্জ দি ল'বি চাৰ্জ দি আছে পাৱাৰ বেংকটো আনছি নে পাৱাৰ বেংক আনছো পাৱাৰ বেংক চব চেনি চাৰ্জ দি ল'বি কাৰণ কালি তোৰ মোবাইলটো ভৰোৱাটো যাম গাইজ যি নহয় এটা আইফোন দালি ভাল দেচোন মানে ফটো এটা কোৱালিটি ভাল হয় না সেইকাৰণে গাইজ এক আইফোনটো ৰেডি কৰি ল'বা দিছোঁ ফটোটো উঠাই যাব না আমি তিনিটা আৰু দুজন বন্ধু আছে কালি পুৱাই গোটেইকেইটা একেলগ ঘম পুৱাই 5টাতে উঠিম 7টাতে মানে হুমকি নাযাব আজি 3টাত উঠিব লাগিব এলাৰ্ম দি থোৱা লাগিব তো ঠিক আছে গাইজ এইখিনি বেছি দীঘল নকৰোঁ তো লগ পাই আছোঁ কালি পুৱাক গেলি আমি এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ মানে পুৱাতে উঠছোঁ গাইজ এই চাওঁ একদম কি পুৱা আছে এতিয়া ৰেডি হৈ ল'লোঁ গা চা ধুই ল'লোঁ কাপোৰ চাপোৰ পিন্ধি ল'লোঁ এতিয়া যাম লগৰকেইটাৰ তাকে মানে আমি আৰু এই মুন্না ভাইনিটো বাই গোটেইকেইটাৰ লগতে একেলগে এতিয়া ডাইৰেক্ট যাম চকলৈ তাৰপৰা বাছত ডাইৰেক্ট গুৱাহাটী এতিয়া তাত গুৱাহাটীৰ পৰাহে আমি ডাইৰেক্ট খানাপাৰাৰ পৰা শ্বিলঙৰ গাড়ীত উঠিম তো ব'লক গাইছ আমি দেৰি নকৰি যাত্ৰা আৰম্ভ কৰোঁ আমি এতিয়া বাছৰ পৰা নামি এতিয়া যাইছোঁ ডাইৰেক্ট পল্টন বজাৰ তাৰপৰা পল্টন বজাৰৰ পৰা ক'ত যাম ডাইৰেক্ট চিৰানা তাৰ পৰাই যাম ডাইৰেক্ট শ্বিলং এই আগত আছে আমাৰ নিতু ভাই আৰু মুন্না ভাই আৰু তানিছ আছে মোৰ পিছফালে তানিছ কেনে এক্সপ্ৰেশ্যন গাইজ ভাল লাগিছে প্লেনটো বহুত দিনৰ পৰা কৰিছ নোহোৱা নাছিল ছাকচেছ যাই লওক আমি এতিয়া মানে মাৰুতি লৈ লৈছোঁ এতিয়া যাই আছোঁ আৰু এতিয়া বাজিছে 8:15 আমি 11 বজাত পাই যাম আৰু আমাৰ দাদা এতিয়া গাড়ী চলি যাই আছে মুন্না ভাই কেনে ঠিক আছে মজা একদম চাৰিওকে পিছত বহি দিছোঁ মই আৰু আগত বহি লৈছোঁ গাড়ী চাগে এতিয়া ডাইৰেক্ট শ্বিলং আমি বহুত টাইম আছে আৰু এতিয়া তেল ভৰাব দিছোঁ গাড়ীত এই চলি ইয়াত কেনে এক্সপ্ৰেশ্যন কেনেকুৱা মজা নে ক'ত ওলাই যা নাচবি দে তানিছ কেনেকুৱা হুমটি ধৰিলে নেকি দে চবে টিপনি মাতে খালি ড্ৰাইভাৰক তুমি নিয়াৰ নেকি চাহ খাবি নেকি খাই দিম এই গৰম চৰম নাচবি আমাৰ অসমীয়া মানে চাহটো মেইন ক'ত পাবি এতিয়া চাহ চাহ হাবি হা আৰু গাইছ আমি এতিয়া ধুনীয়াকৈ একাপ চাহ খাই লওঁ এতিয়া পুৱাৰ কেইটা বাজছি এই হুমটি পৰা উঠি ঘৰত গাইছ আহি ইয়াতে ক'ব গ'লে শ্বিলঙে পাবা ৰ'ব এতিয়া ৰাতিপুৱাৰ চাহকাপ খাই লওঁ কেনে ৰাতিপুৱাতে কি কথা কিমান খাওঁ হ'ব কি ল'বি তামোল লৈছোঁ আজিকালি তামোল তামোল খাই লওঁ অলপ চুইফ্ট লৈ পেলাই মানে আৰু ডাইৰেক্ট যাম লাইট লুম ক'ত যাম লাইট লুম
বতৰটো বঢ়িয়া ঠাণ্ডা গাইছ মানে গাইছ গৰম অনুভৱে হোৱা নাই গৰম লাগছি ৰিয়ান ঠাণ্ডা লাগছি মানে একদম ধুনীয়া লাগছি গাইছ মানে বহুত গৰমৰ মাজত পাইছোঁ না এটা এইফালে একদম ঠাণ্ডা পৰি গৈছে এতিয়া যাম চাগে গাইছ ডাইৰেক্ট লাইট তাতে যাম গাইছ মজা লাগব আৰু ভাইটো আহিছে ঠাণ্ডা পৰছি ন অলপ মানে ভাল লাগিছে ভাল লাগছি ন আমি গৰম জেগাৰ পাইছোঁ না এয়াৰ কণ্ডিশ্যন আছে ভাল লাগছি কাৰণে গাইছ মই বহি ল'লোঁ দে ব পিছফালে ধৰিব নে সৰু তোক ধৰিব নাই মোৰেই ভাল গাড়ী মই মানে আহোঁতে কৈছোঁ যে মই আগত বহি ধৰিবা মই নাযাওঁ এতিয়া সেইকাৰণে যি গাড়ী নালাগে মই আগত ল'মেই আগত বহি লৈছোঁ গাইছ মজাকৈ তাৰমানে বহিলোঁ এতিয়া পিছত গাইছ এতিয়া আমি যাই আছোঁ ডাইৰেক্ট লাইট লুমত আজি ভাল হ'ব লাগে ঠাণ্ডা বতৰটো ভাল লাগবি দেখাই এতিয়া তালৈকে যাওঁ আপোনালোকক দেখাম দৃশ্যবিলাক কেনেকুৱা তো বলক গাইছ বৰষুণ নেদলি হ'ল আৰু মানে অলপ বৰষুণৰ দৰে হৈছে বতৰটো ইয়াতে আৰু সেনেকুৱাই নে গাইছে আৰু বঢ়িয়া ঠাণ্ডা বতাহ দি আছে গাইছ কি ক'ব মানে এতিয়া লাইট ৰুমত আৰু লাইট ৰুমত চাব পাৰে একদম কোল লিখছে নাই মেঘ একদম বাপৰে বাপ গাইছে কেনে ঠাণ্ডা লাগছে কেনে ঠাণ্ডা লাগছে চাওঁ না কি ক্লাউড কুঁৱলী ঠাণ্ডা লাগছে মুন্না বাৰে ভাল হৈছে হাত দীঘল চোলা পিন্ধিছি কুঁৱলী দেখছে না জাগা মানে মোক একদম ঠাণ্ডা আৰু মানে গৰমত পাই ভাল লাগি যায় কিন্তু টাইমটো বৈ আছে কি কুঁৱলী দেখছে না গাড়ী চাকৰি দেখা নাপাই গ'লে এতিয়া তলত বা কিমান দ গমেই নাপায় দেখছে না মানে ইমান কুঁৱলী আহিছে আচৰিত গাইছ মানে কি ঠাণ্ডা লাগি গৈছে মানে কি ক'ব দেখছে নে কুঁৱলী একদম আমাৰ নিতু ভাই কেনে কুঁৱলী নাথাকাই গৈছে অ'ৰে ভাই চাবি তলত দেনি মানে মনি নাপায় তই নহাই যাবি নেকি নাচবি এইলে ফাল্টু নকলি দেখাই নাপাওঁ ভাই কুঁৱলী মানুহ নাথাকাই গৈছে গাইছ মানে কেনে এটা ঠাণ্ডা আছে মানে আপোনাক দুখে আপোনালোককো ঠাণ্ডা লগাই দিম মই ইমান মানে কুঁৱলী দেখছে নে আপোনালোকক দেখিবলৈ ঠাণ্ডা লাগি যাব লাগিব কেনে এটা মানে আচৰিত কি ৰিয়ান ৰ'দ পৰছি নেকি চশমা যে মাৰিছা মই থাকিব পৰা নাই এইগিলা চলিক নখাওঁ দেই ভিডিঅ'ত উৎপাত কৰা মানুহগিলা দে তই ধুলেনি দুখ ফেৰছি ভাল লাগছি দে মুন্না বাই হে চাবি দে ক'ত গেছি গাইছ বাকী যি নহওক ইয়াতে কিন্তু তামোলটো বিৰাট সদ আছে মানে বাকী নাখালেও তামোলটো খাব আৰু আপোনালোকে আহিলে যোনে তামোল খায় আৰু মজা লাগছে তামোলটো খাই মানে গাত অলপ এনাৰ্জি পাইছোঁ নে কি জানিছ এই দুখনকে ভৰাইছে হে আশা অলপমান খাইছোঁ মই ইমান তামোল নাখাওঁ মজা লাগছে গাইছ তামোলটো দেখছে নে মানে আগৰ দিনা আকৌ দেখাই নাপায় আগৰ দিনা আকৌ দেখা নাপায় বগা আছে অকল বগা এই একদম কি বতাহ একদম বতাহ একদম একদম বতাহ কি বতাহ একদম মানে এই চাব লাগে আকৌ দেখা নাপোৱা হৈছে মানে পানীও আছে লগত মানে পানী বৰষুণৰ পানীও পৰি আছে বতাহ একদম বেয়া বতাহ দিছে মাই কি বতাহ কেনে নাযাওঁ গাঁৱত কেনে এটা লাগছি এটাই ঘৰ বনাই থাকিব বঢ়িয়া বঢ়িয়া গাইছ লগ মৰমতে দিছে ঠাণ্ডা গাইছ কেনে এটা বতাহ আপোনালোকে ভিডিঅ'ত চাই গমেই পাইছে ইমান এই গাড়ীখন থকা গমেই নাপায় এইখন যে গাড়ী গমেই নাপায় এবাৰ আহিছোঁ আমি ইয়াতে আৰু ইয়াৰ কাৰণে এতিয়া টিকেট কাটি লৈছোঁ এখন এবাৰ ইয়াতে চাওঁ মানে কি আৰু কুঁৱলীৰ কাৰণে ক'তবা নামি যাওঁ আমাৰ ৰিক্স নাই এ হাঁহি তাৰ কুঁৱলী দেখা পা ইমান কিয় হাঁহি উঠি কি খাইছোঁ লাইট ৰুমৰ মেইন পইণ্ট মানে চবৰে ফটোলে দেখি থাকে মানে এনেকুৱা জেগাটোত আৰু কমন পইণ্ট আৰু কেনে লাগছে তোৰ জেগাত আহি কিন্তু পিছফালে পাহাৰ আছে কিন্তু দেখা নাই আজি বহুত আছে আজি কুঁৱলীটো বহুত পৰি গৈছে আকৌ নাই ভাল লাগছি আহি গাটো ঠাণ্ডা কৰিছে
আৰু ডিমুত যাবি নেকি নাযাওঁ মই নাযাওঁ নেকি সম্ভৱে নহয় এই নাযাওঁ দে ডিমুত নাযাওঁ আৰু ইয়াতে বেছি গৈছে মই চুমই বনাই টানিছ ইয়াতে পাল্লি চাওঁৱে ৰ চাওঁ 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 চাকৰি বঢ়িয়া চাকৰি এটা মইতো বোলো তোৰ ভাইৰে এই এতিয়া নকবি তাই নকওঁ দে মানে ইমান কুঁৱলী সেইকাৰণে ভাবিলোঁ চাহ একাপ খাই লওঁ লাল চাহ একাপ বেষ্ট হ'ব এই কুঁৱলীত এই কুঁৱলীত এই গৰম গৰম লাল চাহ কেনে মজা লাগিব মানে খালি চাহ লৈ লৈছোঁ মানে এনাৰ্জি কমি গৈছে দে আৰু আমাকতো চাহটো লাগেই নে কি খাই ল ঠাণ্ডাটো বাঢ়ি গৈছিল ন এতিয়া ভাল লাগিব অলপমান আমি লাহেকৈ লাইটটো মোক বাই বাই দিওঁ বেছি টাইম থাকিব নোৱাৰি আৰু চবৰে মাথালৈ বিহেছি মাথা বিষ ঠাণ্ডাত থাকি ঠাণ্ডাত থাকি না কৰি আছো ন সেই ৰাতিপুৱা তাই ডাইৰেক্ট ৰেষ্ট নলগাকৈ একে আছোঁ একো খোৱা কৰা নাই তাইক খুব মানে ৰুমতো যোৱা নাই ডাইৰেক্ট লাইট ৰুমত একে গুচি আহিছোঁ সেইকাৰণে মাথা বিহে গৈছে অলপমান সেই এতিয়া ঘৰকে যাওঁ আৰু ঘৰত থৈ মোক ঘোঁৰা জুতি যদি লাঠি হা একচুৱেলি খালোঁ এই যো 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 ঘোঁৰাক মই লেথম তানিছ ৰেমি বোলে খোৰাক লাগ থব খোৰাই তাক লাগ থব এতিয়া কুঁৱলী দেখা দলোৱা গলি দেখাই নাপাম সেইকাৰণে অলপ এই ৰিক্স লোৱা নাই ডাইৰেক্ট যাওঁ বৰষুণো দিছে ভাল লাগছে আৰু ইয়াতে বৰষুণ মালি নিয়াৰে সঁচাই কেনে যাওঁ আৰু মাথা এটা বিহে গৈছে মানে ঠাণ্ডাতে যো যো যাওঁ যো তুমি দেখা পাইছা না আকৌ দেখা নাই দেখিছা না এই গাইছে আন চাক মিনিট ট্ৰাক মিনিট ট্ৰাক মই এখন বঢ়িয়া কৰি খোৱা নাই সেয়া তোক লৈ যাওঁ আৰু ইয়াতে বহুত টাইমত গাড়ীখন পালোঁ গাড়ী আনিবলৈ এই বিচি পাৱাই নাছিলোঁ ইমান কুঁৱলী দিছে পানী কেনেকৈ জমা গৈছে মূৰত মুচি দি পানী লগোৱা নাই কিন্তু ভাই পানী লগোৱা নাই নিজে নিজে বসছি গাইছ এতিয়া অলপ পানী খাই লওঁ পোলাও বনাই আনিছিল বোলে এনে খাব ধৰিছে এতিয়া খাই লওঁ চবেই খাই লওঁ ভোক লাগছি এতিয়া আমি বাই বাই দিওঁ চবকে লাইট ৰুম বাই বাই দিলোঁ যো গাড়ীত সোমো যো এতিয়া যাওঁ আৰু এই বিৰাট ঠাণ্ডা বসছি তাড়াতাড়ি গাড়ীত সোমাই লওঁ গাইছ আমি যাই আছোঁ তো এই কুঁৱলী দেখছে না যাওঁতে মানে নাছিল ৰাস্তা তেতিয়া দেখছে না কিমান হৈ গৈছে এতিয়া মানে আমি অলপমান বাহিৰত ফুৰিব আছোঁ আৰু ৰুমত পাই মানে ভাগা লাগছে অলপ ফ্ৰেছ হৈ পেলাই ওলাই আহিলোঁ নে কি জানি হয় না এতিয়া অলপ তাতে বজাৰখন চাই আছোঁ আৰু নিজে ভাই আৰু মুন্না ভাই আছে ৰিয়ান ভাই কৈ এইটো কেনে এতিয়াতে বজাৰখন আৰু খুজোঁ ন চাওঁ কেনেকুৱা কিবা খাবি নেকি খাব লাগছে কি খাব ইয়াৰ বোলে পাণটো বোলে সদূৰ খাই চাওঁ নেকি মিঠাখন খাব পাৰি মিঠাখন খাব ৰস খাই লওঁ ঠিক আছে আমি ভাবছোঁ কি বিৰিয়ানী চিৰিয়ানী লৈ যাওঁ নেকি নে কি কি চাই চাই এই নাই খাব জেগা চাই আছোঁ নকওঁ কিবা খাওঁ এই মোৰ কি কথা নকয় তো গাইছ আমি ম'ম' খাব আহিছোঁ ভাবিলোঁ ম'ম' ট্ৰাই কৰি চাওঁ কেনে লাগছি তানিছ কেনে লাগছি ভাল লাগছি ট্ৰাই কৰি চাওঁ দে এবাৰ ট্ৰাই কৰোঁ বেছি নাখাওঁ ঘৰ কেনে লাগছি পানীপুৰিত ভাল লাগছি না গালা অলপ ডাঙৰকৈ কবি কথা আহিলে হৈছে ভাল লাগছি গাইছ আৰু এটা খাই পেলাই টানিছে ধৰি দিব আৰু ঠিক আছে হা কেনে বঢ়িয়া নে গাইছ আপোনালোকৰ মানে শ্বিলঙৰ কুকুৰ এটা ধৰি দিওঁ মানে ইয়াৰ কুকুৰীৰে কি মজা সেই চাব পাৰে কি ধুনীয়া দেখিছে নে মানে লৈ যাব ইচ্ছা যায় ঘৰত মজা লাগছি মানে কিউট লাগছি আৰে মানে কুকুৰ দিলে এনেকুৱাই মানে ভাল লাগে আমি চিপছ খাম এইবাৰ কুৰকুৰি লৈছোঁ নে কি ঠাণ্ডা ললি হা যো ৰাতি হ'ল আধাও লাগছি গাইছ দিনটো ঘূৰি আছোঁ ঘূৰি কালি পুৱাতো যাব লাগিব গাইছ সেই দেখছে না এই বিলি কৰিছো তোক লবা দিছো ইচ গোটাই মই এক লবা দিছি বাকী চবে যাবা উচি লৈ
এন্দো মানুহ কাইজাই নুবিছে বস্তু লওক ৰুমে পাইছি ৰুমে পাইছি ঠিকে আছে এইটো চাবি এটা লৈ আছে ক'ত চাবি দিছে কি চাবি নাই নেকি কি বাচি দে বাচি বেলকনি বা ভাল খাবা বেলকনি বা অলপ ভিউটো দেখুৱাই দিওঁ নৰা বেলকনি নাই ইমান বেলকনি নাই Hey guys, আমার মিনি রুম দেখাই দিও এইটো হৈছে আমাৰ রুম বেছি দামি না আমি আকৰা দিকে নে শুয়ে কিমান দামি লম টিভি চাম কি চাবি টিভি মোবাইল চাওয়াত লাগি গেল আমি মানে এতিয়া ৰাতি বিৰিয়ানী খাই ললো ফুৰি আহি পেলাই বাহিৰত অলপ চলপ ফুৰি আহিলো এই তাতো কিবা খাৱা গেল ম'ম' চম' পানী পুৰি কিবা কিবি খাৱা গেল নেকি এতিয়া বিৰিয়ানী আনছি খালো এতিয়া খাৱাৰ পেট চেট ভৰ্তি টোপনি লাগছি মানে দিনটো কষ্ট হৈছে মানে গাড়ীতে গেছি আধা দিনটো অলপ শ্বিলং খান চাই আছো ৰাতি শ্বিলং চাবি হুমো কালি পুৱাতে হৰি ক'ত যাব লাগব কালি পুৱাতে চেৰাপুঞ্জী এতিয়া গাইজ দেৰি নকৰে আমি সোমাও আজি ব্লগটো ইয়াতে শেষ কৰোঁ গাইজ যদি আজি দিনটো যদি চাই আপোনালোকে ভাল লাগিছে শ্বিলঙৰ তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কৈ দিব গাইজ আৰু কালি আহিছে আৰু তাৰ ছেকেণ্ড ভিডিঅ' কালি আহিছে কালি চেৰাপুঞ্জী যাম কালি এটা নেক্সট ভিডিঅ' আহিছে কালি আশা কৰো কালি কুঁৱলী নেতাক আজি বহুত কুল দিছিল আমি ভাবিছিলো আজি চৰ্দি লাগি যায় নেকি বাৰু ঠিক আছে কালি লগ পাই আছো চেৰাপুঞ্জীত আপোনালোকক বাই বাই